सिमिनसाफोरनि समखं बांखे दिरबि केम्बांनि बानजायनायाव मिसिं हारिमु बादायलायनाय खुंफुंनो साखाफारा जादों। धेमाजि जिल्लानि समखं बांखे एबा आफादनि बानजायनायाव 10 मार्चनिफ्राय साननैनि हाबाफारिजों खुंफुंजागोन हारिमुआरि बादायलायनाय। मिसिं हारिनि हारिमु बाख्रिनिफ्राय गोमालांनो दल फेम्फा मोसानाय बायदिखौ अरायजोर खालामनायनि थांखिजों बे हाबाफारिखौ लादों होननानै फोरमायथिदों बानजाय आफादा। बेनि अनगायैबो हारिनि गुबुन गुबुन आफादनि दैदेनगिरिफोरखौ नुजाथिफैगोनखौबो मिजिं खालामदों दखरा आफादनि आफादगिरि महेश कार्डोआ। তৃতীয় সংখ্যক মিচিং দিৰবি কেবাঙৰ উদ্যোগত সমকং বাংকেৰ উদ্যোগত আমি অনুষ্ঠিত কৰিছোঁ। এইটো হ'ল সাংস্কৃতিক প্ৰতিযোগিতা। অসমীয়াত যদি আমি ক'বলৈ যাওঁ মিচিঙত আমি দিৰবি বিৰকা মঞ্চনাম বুলি কওঁ। এই কাৰ্যসূচীটো আমাৰ দিৰবি কেবাঙৰ উদ্যোগত আৰু আমাৰ 6 জাতীয় সংগঠনৰ তথা সমকংবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হৈছে। এই কাৰ্যসূচী আমি দুদিনীয়াকৈ লৈছোঁ। এই দুদিনীয়া কাৰ্যসূচীত আমাৰ মিচিং সমাজৰ মেট মৰা যিটো সংস্কৃতি ভঁৰাল, এই ভঁৰালৰ পৰা কেইটামান আমি মাত্ৰ কেইটামান এই ভঁৰালৰ কিছু অংশহে আমি ইয়াত উপস্থাপন কৰিবলৈ সক্ষম হ'ম। যেনেকৈ আমাৰ গুমৰাগ আছে, ইয়াতে প্ৰতিযোগিতাসমূহ গুমৰাগ হ'ব, চেলয়া হ'ব, লৰেলি হ'ব আৰু লিগাং চৌমান, লতা চৌমান আৰু বাঁহী বাদন, ঢোল বাদন আৰু আতেৰ গুমৰাগ অৰ্থাৎ ব্যক্তিগতভাৱে গুমৰাগ চৌমানৰ প্ৰতিযোগিতা হ'ব। আমাৰ মিচিঙৰ যিমানখিনি মানে সাংস্কৃতিক প্ৰতিযোগিতা আছে প্ৰায়খিনি আমি দিবলৈ চেষ্টা কৰিছোঁ। লগতে আমাৰ আইসকলৰ বাবে আছে আমাৰ এই সূতা কটা, তাকৰিৰে সূতা কটা প্ৰতিযোগিতাও আছে। লগতে আমাৰ ধনুকাৰ মৰা প্ৰতিযোগিতা আছে। এই গোটেইখিনি আমি 2টা দিনত অনুষ্ঠিত কৰাৰ পৰিকল্পনা লৈছোঁ। ইয়াতে আমাৰ মিচিং বানে কেবাঙৰ সাধাৰণ সম্পাদক ৰাজু মদক ডাঙৰীয়া আহিব আৰু জোনাই জিলা সমিতিৰ মিচিং দিৰবি কেবাঙৰ প্ৰদীপ এখেত আহিব। এওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ এই অঞ্চলৰ পৰা অসমৰ বিভিন্ন জিলাই বা ভাৰতৰ বিভিন্ন জিলাত বিভিন্ন ঠাইত কৰ্মৰত অৱস্থাত থকা আমাৰ কৰ্মচাৰীসকল আহিব। তেওঁলোকক আমি ৰাইজৰ আগত চিনাকি কৰাই দিম। এইটোৰ যোগেদি আমি এনেকুৱা এটা মেছেজ ৰাইজৰ মাজলৈ দিব বিচাৰিছোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ পঢ়া শুনা কৰিছে তেওঁলোকে শিক্ষা গ্ৰহণৰ পাছত কেৱল আমাৰ অসমৰ মাজতেই নহয় বা আমাৰ অঞ্চলতেই নহয়, ভাৰতৰ বিভিন্ন ঠাইত আমি কৰ্মসংস্থাপন পাব পাৰোঁ। এই মেছেজটো দিবৰ কাৰণে আমি তেখেতসকলক 11 আৰু 12 তাৰিখে আমি এই অঞ্চললৈ পুনৰবাৰ আমন্ত্ৰণ জনাইছোঁ। আমাৰ আগতেই মই কৈছোঁ, আমাৰ যিটো সংস্কৃতিৰ ভঁৰাল, চহকী এটা ভঁৰাল আছে আমাৰ মিচিঙৰ, তাৰে কিছু অংশ গোটেইখিনিতো আমি উপস্থাপন কৰিব নোৱাৰিম। কিছু অংশৰ কিছুমান বস্তু আমি পাহৰি গৈছোঁ। যেনে আমাৰ তাকৰিৰে সূতা কটা কাৰ্যসূচীটো আজিকালি একেবাৰে নাইকিয়া হৈছে। এইখিনি আমি পুনৰ ৰাইজৰ মাজত উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিম। লগতে আমাৰ ধনুকাৰ মৰা এই আগৰ যিবিলাক স্থানীয় খেল আছিলে সেইবোৰ আমাৰ লাহে লাহে হেৰাই গৈছে। লগতে আমাৰ আজিৰ প্ৰজন্মই ঢোল বজাবলৈ বা নাচিবলৈ লাজ কৰে। সেই বস্তুটো আমি ইয়াতে দেখুৱাব লাগিব। আমাৰ এটা জাতীয় নৃত্য আছে, গুমৰাং নৃত্য আছে বা লিগাং নৃত্য আছে। সেই বস্তুখিনি আমি উপস্থাপন কৰাৰ প্ৰয়াস কৰিম। আমাৰ এই কাৰ্যসূচীতে শেষৰ দিনা আমাৰ জ্ঞানদৰ পেগু আৰু কোমলদৈ পেগুৰ সোঁৱৰণত সাংস্কৃতিক সন্ধিয়া হ'ব। সাংস্কৃতিক সন্ধিয়াত সুদূৰ মাজুলীৰ মুন পায়েং আৰু আমাৰ অঞ্চলৰে স্থানীয় গায়িকা অঞ্জলি দলে তেখেতসকলে আমাৰ গীত মাত পৰিৱেশন কৰিব। গতিকে এই অনুষ্ঠানলৈ অসম তথা আমাৰ ধেমাজি জিলাৰ সমূহ ৰাইজক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অংশগ্ৰহণ কৰি আমাক অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি দিব বুলি মই ইয়াৰে আমন্ত্ৰণ জনালোঁ। गय गायग्रा आबादारिफोरनि थाखाय मोनसे मोजां खौरां। थापा नार्सारियाव मोननो हागोन जाखांफु लाइमोनफोरजों बानायजानाय हाजो आरो हायेनावबो गायजानाय अर्गेनिक गय फुलि। थापा नार्सारियाव अर्गेनिक आदबजों बानायजानाय मोजाङैनो खिलिखांनाय गासै 20,000सो गेरेमसा गय फुलिफोर दं। बारा नङा, फांसेयाव 60 रां होनानैनो नोंथांमोना गय फुलिखौ बायना लांनो हागोन। बुरजा लाङोब्ला खमायनायनि सुबिदाबो मोननो हागोन। थापा नार्सारिनि गुबै थङा क'क्राझार सहरनि सानजा फारसे थानाय बावखुंग्रि हाजोजों नांजाबनाय हरिनागुरि गामि हाथाइनि साखाथियाव। बे अर्गेनिक गय फुलिफोरखौ लांफैनोब्ला
नोंथाङा 8011837272 नङाब्ला 9707460226 जानबुं अनजिमायाव थोंजोङै जगाजग खालामहरनो हागोन।